মিঠাই বনাইছোঁ আকৌ। আজি জন্মাষ্টমী নহয় জানো, সেইটো কাৰণে মই আৰু আপাই মিলি পকা মিঠৈ কেইটামান বনাওঁ বুলি ভাবিলোঁ, তাকে বনাই আছোঁ। বা মামী, তোমালোকে পকা মিঠৈ বনাইছা? দিয়া না এটামান খাওঁ, মোৰ পকা মিঠৈ খাবলৈ বৰ ভাল লাগে। অঁ মা, দিয়া না পকা মিঠৈ এটা খাওঁ। খাহি, তহঁতৰ কাৰণেই বনাইছোঁ আকৌ খাবলৈ। আকৌ খুজিব লাগিছে নেকি? এই ইয়াৰ পৰা লৈ ল। তই খাওঁ যদি তইও ইয়াৰ পৰা লৈ ল পকা মিঠৈ দুটামান। মাইনা বা, পুতুকণ দাদাকো মাতি দিব লাগিছিলে আকৌ। পুতুকণ দাদাই পকা মিঠৈ খাই ভাল পায় নহয়। আমি অকলে খালে মানে আকৌ তাক নিদিলোঁ বুলি আমাৰ লগত কাজিয়া কৰিব। হ'ব তৰা, পুতুকণে গম নাপায়। আমি দুজনীয়ে লৈ লওঁ ব'ল। আৰু ইয়াত ঢেৰ পকা মিঠৈ আছে। পুতুকণক খাব মন গ'লে ইয়ালৈ আহি লৈ ল'ব। আমাৰ কাৰণে লৈ যাওঁ ব'ল। ফুচকা দাদা, কালি আপুনি আহিলে যে? আমি ফুচকা খাবলৈ ৰৈ আছিলোঁ আকৌ। কালি আকৌ আপুনি আহিলেই, আজিহে আহিছে। হ'ব এতিয়া আমাক 20 টকা ফুচকা দিয়ক আজি। আমি আজি 20 টকা খাম। তৰা, মাইনা বা, তোমালোকে কিমান খাবা? খাব পাৰিবা নাই 20 টকা? লৈ ল সোনকালে। পুতুকণ, ময়ো 20 টকা খাম দেই। সেইদিনা ফুচকাকেইটা খাবলৈ ইমান টেষ্টি লাগিলে, সেইকাৰণে কালিও খাম বুলি ভাবিছিলোঁ। কালি আকৌ ফুচকা দাদা নাহিলেই, আজি যে সৰহকৈ খাম। দাদা, দিয়ক আকৌ আমাক ফুচকা। কালি তোমালোকে ৰৈ আছিলা নেকি? কালি মানে আহিবলৈ মোৰ গাটো ভাল নাছিলে, সেইটো কাৰণে নাহিলোঁ। আজি আহিছোঁ নহয়। আজি তোমালোকৰ যিমান ফুচকা খাবলৈ আছে খোৱা। মই আজি তোমালোকক একদম ফ্ৰীকৈ খুৱাম, পইচা দিব নালাগে। বাৰু ৰ'বা, দি আছোঁ এতিয়া। বা ইমান মজা লাগিছে খাবলৈ। তৰা, মাইনা বা, তোমালোকৰ কিমান খাব আছে আজি খোৱা। আজি ফুচকা দাদাই ফ্ৰীকৈ খুৱাইছে আমাক। সেইকাৰণে সৰহকৈ খাই লোৱা আৰু আজি। অঁ হয়, আজি তোমালোকে যিমান খালেও মই পইচা নলওঁ, একদম ফ্ৰীকৈ মোৰ ফালৰ পৰা খুৱাইছোঁ। স্পেচিয়েল ফুচকা। খোৱা এতিয়া ভালকৈ, আৰু লাগিলে ক'বা দেই, আৰু দিম। হ'ব, মোক যে আৰু নালাগে। এইকেইটা খাই মোৰ পেটটো ভৰি যাব এতিয়া। সেইদিনাখনি ইমান জ্বলা দিছিলে, আজি আৰু বেছি জ্বলা দি দিলে। খাবই নোৱাৰিছোঁ মই। খা বেটাহঁত, খা তহঁতে ভালকৈ খাই ল। ফুচকা তহঁতক খুব ধৰি ল মোৰ 100 টকামানহে যাব ফ্ৰীকৈ খোৱালে। কিন্তু আজি মই তহঁতৰ পৰা যিটো বস্তু লৈ যাম, সেইটো লোৱাৰ পিছত আৰু ফুচকা বিক্ৰী নকৰিলেও হ'ব মোক। খাই থাক তহঁতে। এইটোৱে ফুচকা বিকিব অহা চলে তৰা ডিঙিৰ পৰা চেণ্ডেল লৈ গ'ল, যিডাল মই দিছিলোঁ। আৰু বি যা, ইহঁতকেইটা ভিতৰলৈ লৈ যা, আৰু তাই অকণমান দৰৱ চৰৱ মলম চলম সানি দে দুপৰীয়াডোখৰত। মই এইটো পিছত গৈছোঁ ৰ, সেইডাল লৈহে আহিম মই। ব'ল তৰা, পুতুকণ, মাইনা, তহঁত গোটেইকেইটা ভিতৰলৈ ব'ল। আজিৰ পৰা এনেকৈ খাবৰ কাৰণে আহিলে মানে আমাক লগত লৈ আহিবি। এনেকৈ মনে মনে আহিবলৈ কোনে কৈছিলে তহঁতক? ভিতৰলৈ ব'ল। ঐ ৰ তই, তৰাক দিয়া সোণৰ চেণ্ডেল তই চুৰ কৰি এতিয়া পলাবলৈ আহিছ। ৰ, নহ'লে পুলিচক মাতি দিম এতিয়া। এই বুঢ়ীজনী আৰু ক'ৰ পৰা আহিলেনো মোৰ পিছত? সোনকালে পলাব লাগিব, কিবা এটা কৰিব লাগিব এজনীক ৰখাবলৈ, নহ'লে এতিয়া মোৰ সোণৰ চেণ্ডেল মোৰ হাতৰ পৰা গুচি যাব। এইখন মোৰ গাতে পেলাই থৈ গ'ল। এইটো পলালে সোণৰ চেণ্ডেল গ'ল মোৰ হাতৰ পৰা। ইমান কষ্টকে বনাই মেলি তৰাক দিছিলোঁ হে, নিলে চুৰে। নাপাওঁ, সেইডাল ক'ত পাম এতিয়া? সোণৰ চেণ্ডেল চুৰ কৰি নিলে। বাইদেউ ইমান মৰমত তৰাক দিছিলে, বাইদেউ পালেগে বা নাই পোৱা। ক'তনো ধৰিব পাৰিব চোৰটোক? পলালেই চাগে। বাইদেউ এতিয়ালৈকে অহা নাই নহয়। বৰ দুখ লাগিছে পাই, বেলেগ বস্তু হ'লেও একো নাছিলে, সোণৰ চেণ্ডেলকে ছিঙি লৈ গ'ল। মাইনা, যা তৰাক তই লগত লৈ পিনে ৰুমলৈ গুচি যা, অকণমান শুই লওঁগে। আৰু আজিৰ পৰা এনেকুৱা ভুল নকৰিবি, দেখিলি নহয় আজি সোণৰ চেণ্ডেল ডিঙিৰ পৰা ছিঙি লৈ গ'ল। সেইডালটো নিলে আমাৰ তৰাক ডিঙিত দুখো পালে। এতিয়া যা, তহঁত দুজনী ৰুমলৈ গৈ অকণমান শুই লওঁগে। মই জনা নাছিলোঁ নহয় সেই ফুচকাটো চোৰ ওলাব বুলি, সেইকাৰণেহে আমি খাবলৈ গৈছিলোঁ। আৰু সেইদিনাও আহিছিলে, সেইদিনাও আমি এইটো মানুহ পাই আমি ফুচকা খাইছিলোঁ। আজি আকৌ অহাৰ কাৰণে আমি খাবলৈ গৈছিলোঁ আকৌ। আমি নাজানো নহয় সেই মানুহটোৱে সোণৰ চেণ্ডেল চুৰ কৰিব আহিছে বুলি। আমাৰ ভুলৰ কাৰণে আজি সোণৰ চেণ্ডেল নিবলৈ পালে। তৰা, ব'ল আমি ৰুমলৈ যাওঁ, অকণমান শুই লওঁগে। কি হ'ব বাৰু এতিয়া? সেই চেণ্ডেল নেপালে মানে আমাৰ টকাখিনি এনেই পানীত যাব। সেয়া লাগিলে মোৰে হওক বা বাইদেউৰে হওক, ইমান কষ্ট কৰি সোণৰ চেণ্ডেল বনাই তৰাক দিছিলেহে, সেইদিনাখনি দি আহিছে আৰু আজি চুৰে নিলেই। ইমান নতুন সোণৰ চেণ্ডেল বাইদেউ ক'ত থাকিলে বা, পালেনে নাই পোৱা জানো? এতিয়ালৈকে অহাও নাই নহয়। মৰিলোঁ, কঁকালটো ভাঙিলেই যেন পাইছোঁ। ইমান বেয়াকৈ সেইডাল মাৰি পঠিয়ালে গালে। এই বাইদেউ বা নহয় জানো? বাইদেউ আকৌ কি হ'ল? একেবাৰে কেকাই কেঠাই আহিছে যে, চাওঁগেচোন কি হৈছে বা।
ক'তনো চেণ্ডেল পাম আইঅ গোটেই কঁকালটো ভাঙিলে যেন পাইছোঁ ইমান বেয়াকৈ মাৰি পঠিয়ালে উফ চেণ্ডেলো গ'ল হাতৰ পৰা আৰু নিজে সেই একেবাৰে অৱস্থা নাইকিয়া হৈ আহিলোঁ কি কৰিবলৈ যে পিছত গৈছিলোঁ আৰু মই কি বাইদেউ চেণ্ডেল নাপালে আপুনি পিছে আপোনাৰ এইবোৰ কেনেকৈ হ'ল কি মাৰি পঠিয়ালেনো আপোনালৈ আপুনি যে ইমান বেয়াকৈ দুখটো পাই আহিলে নকবি অ' ৰুবি পিছত যে মই দৌৰি দৌৰি গৈছিলোঁ পাইছিলোঁগৈ নহয় কিন্তু সেই হাৰামীটোৱে তাৰ সেই ফুচকা হেৰিখন মোক গালৈ মাৰি পঠিয়ালে আকৌ মই একেবাৰে ৰাস্তাতে ঢলি পৰিলোঁ আৰু ইমান জোৰে মাৰি পঠিয়ালে আহিবই নোৱাৰিছিলোঁ উঠি কোনোমতে আহি ঘৰ পাইছোঁহি নিলে আৰু সেইটোৱে চেণ্ডেল মোৰে বেয়া লাগিছে পাই আপুনি সেইডাল ইমান কষ্টকৈ তাৰ কাৰণে বনোৱাইছিলে কেইদিননো হৈছিলে চোৰৰ হাতলৈ গ'লেই সেইডাল বাৰু ৰ'ব বাইদেউ আপুনি দুখ চুপ পাই আহিছে মই মলম লৈ আহিছোঁ লগাই দিওঁ অকণমান আৰাম পাব নহ'লে এটা কাম কৰক ৰুমলৈকে গৈ অকণমান আৰাম কৰি লওকগৈ কঁকাল চকালবোৰ বিষাই আছে নহয় বলক ৰুমলৈকে বলক হেৰা যোৱাচোন যোৱা মোৰ কাৰণে চাহ একাপ বনাই আনা আৰু বাইদেউক মাতি দিবাচোন বাইদেউৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা পাতিবলগীয়া আছিলে পাহৰি আছিলোঁ বাইদেউ গাটো সোনকালে ভাল মাতি নাই দিয়াগে এতিয়া অকণমান শুবলৈ গৈছে কি কথা পাতিব আছে আপুনি পাছতে পাতিব বাৰু ৰ'ব ইয়াতে বহকচোন মই আপোনাৰ কাৰণে চাহ বনাই আনোগৈ কি বাইদেউৰ গা ভাল নাই কেলে হঠাৎ কি হ'ল আকৌ ৰাতিপুৱালৈকেচোন ঠিকেই আছিলে এতিয়া আকৌ কি হ'ল আপুনিনো কেনেকৈ গম পাব আপুনি ৰাতিপুৱাই বজাৰলৈ ওলাই যোৱাৰ পাছত কি হ'ল আৰু কি ক'ম আপোনাক বাইদেউ একেবাৰে গা বেয়া হৈ গ'ল কঁকাল বিষ হৈছে লগতে মুখতো ধূপ চুপ পাইছে নহয় সেই শুই আছেগৈ এতিয়া মই একো ধৰিব পৰা নাই দেই ৰবি ভালকৈ কোৱাচোন কি হ'ল মানে আপুনি ৰাতিপুৱা বজাৰলৈ যোৱাৰ পাছত আজি জন্মাষ্টমী বুলি মই আৰু বাইদেউ মিলি পকা মিঠৈ কেইটামান বনাবলৈ লৈছিলোঁ সেইকেইটা বনাই আছিলোঁ তাৰপিছত আকৌ আমাৰ এই পোৱালীকেইটাই ফুচকা খাওঁগৈ বুলি বাহিৰলৈ গৈছিলে সেইদিনা যে আহিছিলে ফুচকাৱালাটো সেইটো ওচৰতে আজিও খাইছিলেগৈ আমাৰ ঘৰলৈ আহিছিলে আকৌ সেইদিনা ঘৰলৈ আহিছিলে কোনেনো জানে সেই ফুচকাৱালাটো আহি আমাৰ ঘৰৰ বস্তু চুৰ কৰিবলৈ আহিছে বুলি আমাৰ মাইনাকেইটা ফুচকা খাবলৈ গ'ল আমিও গম নাপাওঁ নহয় ভিতৰতে আছিলোঁ তাৰপিছত আমাৰ তৰা বেটীয়ে কন্দা শুনিহে আমি ওলাই গ'লোঁ তেতিয়াহে গম পাইছোঁ সেই ফুচকাৱালাটোৱে আমাৰ তৰাৰ ডিঙিত থকা চেণ্ডেল টানি ছিঙি লৈ গুচি গ'ল তাকে বাইদেৱে তাৰ পিছা কৰি গৈছিলে তাৰপিছত হেনো সি নিজৰ ফুচকা সেইখন বাইদেউ গালৈ দলিয়াই মাৰি দিলে আৰু বাইদেউ ৰাস্তাতে ঢলি পৰিলে বৰ বেয়া লাগিছে সোণৰ চেণ্ডেল চুৰ কৰি লৈ গ'ল কি এই তুমি কি কৈছা ফুচকাৱালাটোৱে আমাৰ তৰাৰ ডিঙিৰ পৰা সোণৰ চেণ্ডেল চুৰ কৰি লৈ গ'ল এতিয়া বাইদেউ কেনেকুৱা আছে ভালে আছেনে নে বেছিকৈ দুখ চুপ পাইছে নেকি বাইদেউ ঠিকেই মেডিকেল লৈ আছে যাব লাগিছিলে আকৌ ইমান চিন্তা কৰিব নালাগে কঁকালৰ অকণমান দুখ পাইছে আৰু মুখত অকণমান দুখ পাইছিলে মই মলম লগাই দিছোঁ এতিয়া আৰাম কৰি আছে আপুনি চিন্তা নকৰিব চেণ্ডেলৰ কাৰণেহে বেয়া লাগিছে ইমান নতুন সোণৰ চেণ্ডেল চুৰ কৰি লৈ গ'ল এতিয়া কোনে নিলে আমি কেনেকৈনো চিনি পাম ক'ত বা থাকে সেই ফুচকাৱালাটো অঁ বাইদেউ ঠিকে আছে যদি হ'ব বাৰু তুমি বাইদেউক চাবা আৰু চেইনডালৰ কথা চিন্তা কৰিব নালাগে সেইডাল কেনেকৈ উলিয়াব লাগে মই জানো আৰু সেই ফুচকাৱালাটোতো ইমান দূৰৰ পৰাতো অহা নাই ইয়াৰে কাৰোবাৰ হ'ব ক'ত লুকাই হাৰিব বিচাৰি উলিয়ামেই তাক মই বাৰু এতিয়া যোৱাচোন মোৰ কাৰণে চাহ একাপ লৈ আহা চাহকাপ খাই মই অকণমান ওলাই যাওঁ